এই ল'ৰাটোক কৈ আহিলোঁ জল্দি আহিবৰ কাৰণে, এতিয়ালৈকে আহি পোৱা নাই। গৰু কেইজনী বা ক'লৈ গ'ল? এইকেইজনীকো এৰি যাব নোৱাৰোঁ নহয়। কাৰ ধান খায়, কাৰ কি খায় কোনো ঠিক নাই। এই ল'ৰাটো অলপো কথা নুশুনে, জল্দি আহিব লাগে। দেউতা, মই আহিলোঁ, তুমি যাব পাৰা এতিয়া। আহিলি তই, ইমান দেৰি লগালিও হ'ব পায়। হ'ব দে, গৰুকেইটা চাবি, মই আহোঁ, ভালদৰে চাবি গৰুকেইটা, ইফাল সিফাল যাব নিদিবি। টাইমে পাছ নহয় দেখোন, অকলে অকলে বহি কি কৰোঁ বাৰু? বাপেকে এটা কাম কৰোঁ, সকলোবোৰ মানুহ শান্তিত আছে নহয়। অলপ হুলস্থুলকে লগাই দিওঁ। এই বাঘ বাঘ খালেও বাঘ বচাও কোনো নচাও খালেও বাঘ। কোন আছো আও মোক খালেও শুনিছো নে নাই গাঁৱৰ মানুহবিলাক আও মোক খালে বাঘে খালে এই কালু, এই কোনোবা চিঞৰি আছে নেকি ন এইফালে? চিঞৰি থকা যেন পাইছোতো, এইফালে কোনোবাই চিঞৰি আছে। বল বাঘে খালে কিজানি তোক। এই কালু, কতে কোনো নাই দেখোন। আছে কিজানি ক'ৰবাত, এনে বাঘেও টানি লৈ গ'ল। কেনে লাগিল মোৰ বুদ্ধি? কেনে লাগিল? তই এইটো ভাল কাম কৰা নাই লালু, এইটোতো একদম বেয়া কাম কৰিছ। এনেকুৱা নকৰিবি, নাপায় কৰিব। চাবি, কেতিয়াবা তই সঁচাকৈ বিপদত পৰিবি আৰু তোৰ ওচৰত কোনো নাথাকিব। এনেকৈ মানুহক ঠগাব নাপায় দেই। সঁচাই লালু, তইতো একদম বেয়া কাম কৰিছ। মোৰ হাত এতিয়া ঘূৰি গ'লহেঁতেন এতিয়াই। মই বাৰু সঁচাকৈ বেয়া কাম কৰিলোঁ নেকি? দেখা যাব। দেউতা, এতিয়ালৈ আহি নাপাল দেখোন। আন্ধাৰে হ'ব হ'ল। এতিয়া গৰুকেইটা অকলে কেনেকৈ নিওঁ বাৰু? এইফালে কিবা যেন পাইছোঁ দেখোন। কিবা আহিছে নেকি তো? এইটো সঁচাই বাঘ। বচা, এইবাৰ মই বেমাৰী কৰা নাই, সঁচাই বাঘ ওলাইছে, বচা। এই ভগৱান, বচাব আৰু মোক, কি হ'ব এতিয়া? কোনো নাহে দেখোন, মৰিলো। এইটো আকৌ চিঞৰিব ধৰিছে, এই পাগলটো নহয়। বাদ দে এই ফালটোৰ কথা, আমাৰ অলপ জিৰণি ল। কি ওলাইছে? ক'ত কি ওলাইছে? চিঞৰি মাৰিব কিয় ধৰিছ তই? দেউতা, বাঘ ওলাইছিলে দেউতা, সঁচাকে বাঘ ওলাইছিলে, বাঘ। মই বুজিছো, সকলোবোৰ বুজিছো। এতিয়া গম পালিনে? মিছা কথা কোৱাৰ ফল, সেইবাবে মানুহক মিছা কথা ক'ব নাপায়, সঁচা কথা ক'ব লাগে। এতিয়া কোনো নাহিল নে তোৰ ওচৰত? যদি বাঘটোৱে তোক খালেহেঁতেন, কি কৰিলেহেঁতেন? ভাগ্য ভাল, মই আহি পালোঁ আৰু বাঘটো পলাল। বল এতিয়া বল, গৰুকেইটা ল আৰু ঘৰলৈ বল। ব'লা দেউতা ব'লা, ঘৰলৈ ব'লা। আৰু কেতিয়াও মই কাকো এনেকৈ নঠগো। আজি গম পালোঁ, আৰু মই কাকো নঠগো এনেকৈ। মোক ক্ষমা কৰি দিয়া দেউতা, মোক ক্ষমা কৰি দিয়া।